নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা টপিক বুদ্ধি, যাক আমি ইণ্টেলিজেঞ্চ বুলি কওঁ, সেই বুদ্ধিৰ ওপৰত আজি আমি আলোচনা কৰিম। আৰু এই বুদ্ধিৰ বিভিন্ন তত্ত্বসমূহ, যাক কওঁ আমি ইংৰাজীত থিয়ৰী অফ ইণ্টেলিজেঞ্চ, আমি তাৰ ওপৰত আজি আলোচনা কৰিম। আৰু 2019ত এই বুদ্ধিৰ ওপৰত অহা এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ বা সেই কুৱেশ্যনৰ এনচাৰটো মনত ৰখাৰ এটা ট্ৰিক আজি মই আপোনালোকক ক'ম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাব। তো আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা কৈ থওঁ। তো মেথছৰ মই এতিয়ালৈকে এটা ভিডিঅ' আপলোড কৰিছোঁ। তো নেক্সট এটা মই মেথছৰ ওপৰত ভিডিঅ' প্ৰিপেয়াৰ কৰি আছোঁ, যিটো মই 40 to 50% চিলেবাছ কভাৰ আপ কৰি বনাই আছোঁ। গতিকে সেইটো আপোনালোকে পাই যাব। তো আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বা আজিৰ টপিকটো আমি আৰম্ভ কৰোঁ। আজি আমি পঢ়িম বুদ্ধিৰ ওপৰত, যাক আমি ইংৰাজীত কওঁ ইণ্টেলিজেঞ্চ। তো এই বুদ্ধিৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ ডেফিনেশ্যন দি থৈ গৈছে। তো সকলোৰে ডেফিনেশ্যনবোৰ বেলেগ বেলেগ হয়। আমি এটা অভাৰঅল ডেফিনেশ্যন আমি আজি পঢ়িম বা অভাৰঅল আমাৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো আজি আমি বুজিম। তো বুদ্ধি মানেনো কি হয়? বুদ্ধি হৈছে ব্যক্তিৰ এক জন্মগত বা বংশগত স্বাভাৱিক ক্ষমতা। বুদ্ধি মানে কি হৈছে? ই এটা হৈছে ক্ষমতা, যিটো জন্মগতভাৱে পায়। এজন ব্যক্তিয়ে বুদ্ধিটো জন্মগতভাৱে পায় আৰু ই স্থায়ী হয়, বা এজন ব্যক্তিৰ বুদ্ধিটো স্থায়ী হয়। চিম্পলি আমি যদি কওঁ, বুদ্ধি হৈছে ব্যক্তিৰ এক জন্মগত বা বংশগত স্বাভাৱিক ক্ষমতা। সেইটো হৈছে এটা স্বাভাৱিক ক্ষমতা, যিটো বংশগতিৰ পৰা লাভ কৰে। তো আমি নেক্সট যদি চাওঁ, ব্যক্তিৰ শিক্ষণ ক্ষমতা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল, যাক আমি ইংৰাজীত কওঁ এবিলিটি টু লাৰ্ণ। কিবা এটা বস্তুৰ শিকাৰ যিটো ক্ষমতা, সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰে? বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। তো পৰিৱেশত সমাযোজন কৰাৰ ক্ষমতা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল, এবিলিটি টু এডজাষ্টমেণ্ট উইথ দ্য এনভাইৰনমেণ্ট। তো আমি পৰিৱেশৰ লগত কেনেধৰণে সমাযোজন কৰিম, সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব? এই বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। তো ব্যক্তিৰ বিমূৰ্ত চিন্তন ক্ষমতা বুদ্ধিৰ পৰিচয়, মানে এই যিটো বুদ্ধি ইণ্টেলিজেঞ্চ, সেইটোৱে কি কেৰি কৰে? মানুহৰ যিটো এবষ্ট্ৰেক্ট ৰিজনিং, আমি যিটো বিমূৰ্ত চিন্তন ক্ষমতা বুলি কওঁ, সেই এবষ্ট্ৰেক্ট ৰিজনিংটো কেৰি কৰে। তো আমি যদি অভাৰঅল চাবলৈ যাওঁ, তো বুদ্ধি মানে কি হৈছে? বুদ্ধি হৈছে এজন মানুহে জন্মগতভাৱে লাভ কৰা এটা স্বাভাৱিক ক্ষমতা, যিয়ে মানুহৰ শিক্ষণ ক্ষমতা, যাৰ ওপৰত কি নিৰ্ভৰশীল হৈ থাকে? মানুহৰ শিক্ষণ ক্ষমতা নিৰ্ভৰশীল হৈ থাকে, পৰিৱেশৰ লগত সমাযোজন কৰাৰ ক্ষমতা নিৰ্ভৰশীল হৈ থাকে, হয়নে? বা আমাৰ বিভিন্ন ধৰণৰ বিমূৰ্ত চিন্তন ক্ষমতাবোৰৰ ই পৰিচায়ক হয়। তো বুদ্ধি মানে কি আমি এতিয়া বুজি পালোঁ। তো এই বুদ্ধিৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মতবাদ দিছে, আমি সেইখিনি থিয়ৰিজ হিচাপে পিছলৈ পঢ়িম। তো চিম্পলি বুদ্ধি মানে আমাৰ যিটো অভাৰঅল কনচেপ্ট হয়, এইখিনিয়ে হয়। ইয়াত এটা ইম্পৰ্টেণ্ট কথা আছে, শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাটো বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়। সেইটো আপোনালোকে এই লাইনটো মনত ৰাখিব। শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়। বুদ্ধি শিক্ষাৰ ওপৰত কিয় নিৰ্ভৰশীল নহয়? বুদ্ধিটো মানুহে জন্মগতভাৱে পায়, এইটো মানুহৰ এটা ইনবৰ্ণ এবিলিটি হয়, সেইকাৰণে ই শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়। এইটো যেনেকৈ দিছে তো তেনেকৈ আহিব, বংশগতিকভাৱে যেনেকৈ আহিছে সি তেনেকেই পাব। মানুহ এজনৰ শিক্ষা বেছি হ'লে যে তেওঁৰ বুদ্ধিটো বেছি হ'ব, তাৰ কোনো মানে নাই, মানে সেইটো ডিপেণ্ডেণ্ট নকৰে। কিন্তু শিক্ষাটো মানুহৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, বুদ্ধি বেছি হ'লে শিক্ষা বেছি হ'ব পাৰে। তো এতিয়া হৈছে মষ্ট ইম্পৰ্টেণ্ট, যিটো 2019ত আহি গৈছিলে, আমি যাক কওঁ ইণ্টেলিজেঞ্চ কোচেণ্ট, মানে বুদ্ধাংক, IQ। আমি যিটো কওঁ যে IQ মানে কি হয়? মানুহ এজনৰ IQ কিমান, বা IQৰ ওপৰত আমি শুনি আহিছোঁ ৱৰ্ডটো। তো এই IQৰ ফৰ্মুলাটো যোৱাবাৰ 2019 চনৰ টেটত আহিছিলে। IQৰ ফৰ্মুলাটো কি হয়? IQৰ ফৰ্মুলাটো হৈছে মেণ্টেল এজ ডিভাইডেড বাই ক্ৰনলজিকেল এজ ইনটু 100। এতিয়া মেণ্টেল এজ মানে কি হয়? মেণ্টেল এজ মানে যিটো মানসিক বয়স, আৰু ক্ৰনলজিকেল এজ মানে হৈছে ব্যক্তিৰ জন্মৰ তাৰিখৰ পৰা হোৱা যিটো স্বাভাৱিক বয়স, সেই বয়সটোকে আমি ক্ৰনলজিকেল এজ বুলি কওঁ। তো মানসিক বয়স মানে এইটোৱে যে যিটো তাৰ মানুহজনৰ যিটো মেণ্টেল অৱস্থা, মানসিক অৱস্থাৰ পৰা সেই মেণ্টেল এজটো উলিওৱা হয়। মানে উদাহৰণস্বৰূপে এজন ল'ৰা ধৰি লৈছোঁ, তেওঁ 7 বছৰৰ ল'ৰা। 7 বছৰৰ ল'ৰাজনে কিন্তু 10 বছৰৰ ল'ৰাজনৰ লেখীয়া ভাবিব পাৰে বা চিন্তা কৰিব পাৰে।
তো সেই 10 বছৰটো সেই ল'ৰাজনৰ এটা মানসিক বয়স হ'ব, কিন্তু 7 বছৰটো কি হয় তাৰ যিটো একচুৱেল স্বাভাৱিক বয়স সেইটো হৈছে ক্ৰনলজিকেল এজ, আমি তাক সেইটো স্বাভাৱিকভাৱে হয়। তো IQ উলিয়াবলৈ হ'লে আমি ফাৰ্ষ্ট ওপৰত কি লিখিব লাগিব, মেণ্টেল এজ বুলি লিখিব লাগিব, তলত ক্ৰনলজিকেল এজ আমি তাক 100 পূৰণ কৰি দিব লাগিব। আৰু এই ফৰ্মুলাটো যোৱাবাৰ 2019 টেটত আহি গৈছে। তো এইটো ফৰ্মুলা ৰিমাইণ্ড কৰিব মনত ৰাখিব পৰা এটা ট্ৰিক হৈছে আমি মাকা ইনটু 100 বুলি ৰাখিব পাৰোঁ বা মাকা বুলি ৰাখিব পাৰোঁ। ইয়াত মাকা মানে হৈছে MA মানে হৈছে মেণ্টেল এজ, CA মানে হৈছে ক্ৰনলজিকেল এজ। গতিকে এই মাকা আপোনালোকে এই ট্ৰিকটো ইউজ কৰি আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব পাৰে। তো পৰীক্ষাত কেনেকুৱা হ'ব পাৰে, আপোনালোকৰ অকল এইটো ফৰ্মুলাই নাই, তো মেথছৰ বিভিন্ন ধৰণৰ ফৰ্মুলা আছে, আপোনালোকৰ কেইবাটাও বহুত ফৰ্মুলা মনত ৰাখিব লাগিব। তো সেইকাৰণে এনেকৈ আপোনাৰ যদি মনত ৰাখে কি হয়, এতিয়া আপোনালোকৰ পৰীক্ষাত এটা কনফিউজন হ'ব পাৰে, তো মেণ্টেল এজটো ওপৰত আছিলে নে তলত আছিলে, ক্ৰনলজিকেল এজ আপন মেণ্টেল এজ আছিলে নে মেণ্টেল এজ আপন ক্ৰনলজিকেল এজ আছিলে। আপোনালোকৰ এইটো যিটো প্ৰব্লেম এইটো হ'ব পাৰে, সেইকাৰণে আপোনালোকে এই শ্বৰ্ট ট্ৰিকটো মনত ৰাখিব। আৰু এই IQৰ ধাৰণাটো দিছিলে উইলিয়াম ষ্টাৰ্ণে দিছিলে। প্ৰথমতে এই IQৰ ধাৰণাটো দিছিলে উইলিয়াম ষ্টাৰ্ণ, আৰু এইটো পিছত ৰিভাইজ কৰিছিলে টাৰমানে। তো ৰিভাইজ কৰি তেওঁ কি কৈছিলে, তেওঁ 100টো পূৰণ কৰিছিলে টাৰমানে। প্ৰথমতে উইলিয়াম ষ্টাৰ্ণে দিছিলে আৰু সেইটোকে পিছত টাৰমানে ৰিভাইজ কৰি তেওঁ 100টো পূৰণ কৰি দিলে। তো উইলিয়াম ষ্টাৰ্ণে দিছিলে এইটো 1912 চনত আৰু টাৰমানে দিছিলে এইটো 1916 চনত। তো এতিয়া আমি পঢ়িম ডেভিড ৱেছলাৰৰ IQ ক্লাছিফিকেশ্যন। IQৰ ওপৰত নিৰ্ভৰ কৰি মানুহবোৰক কিছুমান ক্লাছিফিকেশ্যন কৰা হৈছে। ডেভিড ৱেছলাৰে যিটো IQ ক্লাছিফিকেশ্যন আমি সেইটো পঢ়িম। তো তেওঁ যিটো IQ ৰেঞ্জ, মানুহৰ যদি 130 পৰা 130 এভভ থাকে তেওঁক কোৱা হৈছিলে ভেৰি ছুপেৰিয়ৰ, আৰু 120 পৰা 129 ভিতৰত থকাখিনি কৈছিলে ছুপেৰিয়ৰ, আৰু যিখিনি 110 পৰা 119 ভিতৰত থাকে সেইখিনি হৈছে হাই এভাৰেজ, আৰু যাৰ 90 to 119 মানে 119 থাকে সেইবোৰক কয় এভাৰেজ, যাৰ 80 to 89 থাকে তাক কয় ল' এভাৰেজ, আৰু যাৰ 70 to 79 থাকে তাক কয় বৰ্ডাৰ লাইন, আৰু 69 to বিল'খিনিক কোৱা হয় এক্সট্ৰিমলি ল'। তো এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া এক্সামত আহিব পাৰে, তো এভাৰেজ পাৰ্চন এজনৰ, মানুহ এজনৰ, ব্যক্তি এজনৰ IQ কিমান থাকে ৰেঞ্জটো, তো সেইটো হৈছে 90 পৰা 119ৰ ভিতৰত থাকে। তো আৰু এটা কুৱেশ্যন ইম্পৰ্টেণ্ট, এইটো আহি থাকে প্ৰায় এক্সামত, যিখিনি মৰণ আছে ফিবল মাইণ্ডেড সেইখিনিৰ IQ কিমান হয়, সেইখিনি হয় 50 to 69ৰ ভিতৰত, আৰু যিখিনি ইম্বেচাইল আছে ইম্বেচাইলখিনিৰ হয় 25 to 49ৰ ভিতৰত, আৰু যিখিনি ইডিয়ট বুলি কওঁ সেই ইডিয়টৰ IQটো হৈছে 0 পৰা 24। তো এইকেইটা আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা মনত ৰাখিব। আৰু এজন এভাৰেজ মানুহৰ IQটো কিমান হয় সেইটো আপোনালোকে মনত ৰাখিব, বা এজন ছুপেৰিয়ৰ মানুহৰ IQটো কিমান হয় সেইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ থ'ব পাৰে বা আপোনালোকে ইয়াৰ পৰা লিখি ল'ব পাৰে। তো এইকেইটা ইম্পৰ্টেণ্ট হয়। এতিয়া আহিলে বুদ্ধিৰ বিভিন্ন তত্ত্বসমূহ, থিয়ৰী অফ ইণ্টেলিজেঞ্চ। তো ইণ্টেলিজেঞ্চৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মতবাদ দি থৈ গৈছে, আমি সেইখিনিকে আজি চাম। তো প্ৰথমটো থিয়ৰী হৈছে একক বা ৰাজতন্ত্ৰবাদী তত্ত্ব। এইটো দিছিলে ডক্টৰ জনছনে। আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট মাৰি থ'ব, এইটো আহিব পাৰে যে একক বা ৰাজতন্ত্ৰবাদী তত্ত্বটো কোনে দিছিলে, ডক্টৰ জনছনে। আমি ইয়াক ইংৰাজীত কওঁ ইউনিটেৰী অৰ মনাৰ্কিক থিয়ৰী, এইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ 2 নম্বৰ তত্ত্বটো দিছিলে ডি কাৰক তত্ত্ব, ইয়াক দিছিলে চাৰ্লছ পিয়েৰমেনে। আমি যাক 2 ফেক্টৰ থিয়ৰী বুলি কওঁ। আৰু 3 নম্বৰ তত্ত্বটো আছিলে সমূহ কাৰক তত্ত্ব, এইটো দিছিলে থাৰ্ণষ্টনে। আমি ইয়াক কওঁ গ্ৰুপ ফেক্টৰ থিয়ৰী। আৰু 4 নম্বৰটো হৈছে বহুকাৰক তত্ত্ব, এইটো দিছিলে থৰ্ণডাইকে দিছিলে, আমি যাক ইংৰাজীত কওঁ মাল্টি ফেক্টৰ থিয়ৰী, বহুকাৰক তত্ত্ব। তো বুদ্ধিৰ আৰু এটা তত্ত্ব আছে, সেইটো হৈছে পদানুক্ৰম তত্ত্ব, সেইটো দিছিলে ভাৰ্ননে দিছিলে, ইয়াক আমি ইংৰাজীত কওঁ হায়াৰাৰ্কিক থিয়ৰী। আমি এতিয়া আলোচনা কৰিম একক বা ৰাজতন্ত্ৰবাদী তত্ত্ব, ইউনিটেৰী অৰ মনাৰ্কিক থিয়ৰী। এইটো দিছিলে ডক্টৰ জনছনে। তো তেওঁৰ মতে কি আছিলে, বুদ্ধিৰ সকলোবোৰ মানসিক শক্তিক একক আৰু অভিন্ন এক মানসিক সাম্ৰাজ্য হিচাপে বিবেচনা কৰা উচিত। সেই একক শক্তিয়ে ব্যক্তিৰ কলা, বিজ্ঞান, কাৰিকৰী
আদি বৌদ্ধিক ক্ৰিয়াৰ সকলোবোৰ বিভাগতে সমানে প্ৰভাৱ পেলায় তেওঁৰ মতে তেওঁ কি কৈছিলে বুদ্ধি এক মানসিক শক্তি বুলি কৈছিলে মানসিক শক্তিৰ একক বুলি কৈছিলে সেই এককটোৱে কি কৰে ব্যক্তিৰ কলা বিজ্ঞান কাৰিকৰী আদি সকলো ক্ষেত্ৰতে সমানে প্ৰভাৱ পেলায় বুলি কৈছিলে তো এওঁৰ যিটো তত্ত্ব দিছিলে এই তত্ত্বটো যথেষ্ট দুখ আছিলে মানে শৰ্ট কামিংছ আছিলে তো পাছলৈ বহুতো মনোবিজ্ঞানে এওঁক সমালোচনা কৰিছিলে তো এজন ব্যক্তিৰ কেতিয়াও সকলো বিষয়তে পাৰ্গত নহ'ব পাৰে তো এজন ব্যক্তিয়ে কলাটো ভালকে জানিলে বিজ্ঞানটো ভালকে নাজানিবও পাৰে তো এওঁ কি কৈছিলে যে সেই বুদ্ধিয়ে কলা বিজ্ঞান কাৰিকৰী আদি সকলোতে সমানে প্ৰভাৱ বিস্তাৰ কৰে বুলি কৈছিলে ডক্টৰ জনসনে কিন্তু এওঁক বহুতে সমালোচনা কৰিছিলে সমালোচনা কৰি এওঁৰ যিটো তত্ত্ব আছিলে সেইটো ভুল বুলি প্ৰমাণিত কৰিছিলে নেক্সট হৈছে ডি কাৰক তত্ত্ব আমি যাক কওঁ টু ফেক্টৰ থিয়ৰী এইটো দিছিলে চাৰ্লছ পিয়েৰমেনে এই টু ফেক্টৰ থিয়ৰীটো দিছিলে তেওঁ কি কৰিছিলে মানুহৰ যিবিলাক বৌদ্ধিক ক্ষমতা সেই বৌদ্ধিক ক্ষমতাটো দুটা ভাগত ভাগ কৰিছিলে এটা কৈছিলে জি কাৰক আমি যাক ইংৰাজীত কওঁ জেনেৰেল এবিলিটি আৰু ইটো হৈছে এছ কাৰক যাক আমি কওঁ স্পেচিফিক এবিলিটি তো তেওঁ জি কাৰকটো কি বুলি কৈছিলে জেনেৰেল এবিলিটিটো কি বুলি কৈছিলে বুদ্ধিৰ এক কেন্দ্ৰস্থ শক্তি স্বৰূপ বুলি কৈছিলে আৰু কৈছিলে এই যিটো জি কাৰকটো জন্মগত বা বংশগতিৰ পৰা আহে বুলি কৈছিলে আৰু সকলো কামৰ কাৰণে জি কাৰক একেই থাকে এতিয়া তেওঁ কৈছিলে যে যিটো মানুহৰ জেনেৰেল এবিলিটি আছিলে জি কাৰক আছিলে সেইটো এটা কেন্দ্ৰস্থ শক্তিস্বৰূপ বুলি কৈছিলে আৰু সেই কাৰকটো ক'ৰ পৰা আহে মানুহে জন্মগতভাৱে পায় বুলি কৈছিলে আৰু সকলোবোৰ কাৰণে সেই জি কাৰকটো একে থাকে এতিয়া আপুনি যদি ধৰে মেথছ পঢ়ে বা মেথছ সায়েন্স কলা বা জিঅ'গ্ৰাফি হওক যিকোনো ছাবজেক্ট আপুনি যিকোনো ছাবজেক্ট পঢ়ি আছে তো সেই সকলোবোৰ ছাবজেক্টৰ কাৰণে আপোনাৰ যিটো জেনেৰেল এবিলিটি আপোনাৰ যিটো জি কাৰক সেই ফেক্টৰটো একেই থাকে বুলি কৈছিলে তেওঁ আৰু এইটো ক'ৰ পৰা পায় বুলি কৈছিলে তেওঁ জন্মগতৰ পৰা পায় বুলি কৈছিলে আৰু যিটো এছ কাৰক আছিলে এই কাম ভেদে বা বেলেগ বেলেগ কামৰ কাৰণে যিটো এছ কাৰক হয় বা স্পেচিফিক এবিলিটি হয় সেইটো তেওঁ বেলেগ বুলি কৈছিলে আৰু এই এছ কাৰকটো কি হয় আমি পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে বা আমি এই এছ কাৰকটো প্ৰশিক্ষণ আৰু শিক্ষাৰ যোগেদি আমি ইয়াক উন্নীত কৰিব পাৰোঁ কিন্তু আমি এই যিটো জি কাৰক আছিলে জি কাৰকটোক আমি প্ৰশিক্ষণ আৰু শিক্ষাৰ দ্বাৰা উন্নতি কৰিব নোৱাৰোঁ কাৰণ আমি এইটো বংশগতৰ পৰা পাওঁ চাৰ্লছ পিয়েৰমেনে তেনেকৈয়ে কৈছিলে আৰু সকলোবোৰ কামৰ কাৰণে দুইটা কাৰকৰ প্ৰয়োজন হয় আপুনি কোনোবা এটা কাম কৰিছে সেই কামটোত আপোনাৰ জি কাৰকেও কাম কৰিব আৰু যিটো স্পেচিফিক এবিলিটি এছ কাৰক সেই এছ কাৰকটো সমানে সেইটো কাম কৰিব কিন্তু সকলোবোৰ কামৰ কাৰণে যিটো জি কাৰক হয় জেনেৰেল এবিলিটি হয় সেইটো একেই থাকে গম পাইছেনে আৰু সেইটো মানুহে জন্মগতভাৱে লাভ কৰে তো এতিয়া আহিলে সমূহ কাৰক তত্ত্ব যিটো আমাক থাৰ্নষ্টনে দিছিলে আমি ইংৰাজীত কওঁ গ্ৰুপ ফেক্টৰ থিয়ৰী তো এওঁ কি কৰিছিলে এওঁৰ মতে বৌদ্ধিক ক্ষমতাবোৰ কেতবোৰ সৰু সৰু গোটত ভাগ কৰিব পাৰি তেওঁ কৈছিলে যে যিবিলাক আমাৰ বৌদ্ধিক ক্ষমতা আছিলে সেইবিলাক কিছুমান সৰু সৰু গোটত ভাগ কৰিব পাৰে বুলি কৈছিলে আৰু তেওঁৰ মতে বৌদ্ধিক ক্ষমতাবোৰৰ জি কাৰকৰ দ্বাৰা বহল পৰিসৰ নহয় বুলি কৈছিলে আনহাতে এছ কাৰকৰ দ্বাৰা সম্পূৰ্ণ বিধৰ নহয় বুলি কৈছিলে আৰু এই যিটো থাৰ্নষ্টন আছিলে থাৰ্নষ্টনে কি কৰিছিলে আমাৰ যিবিলাক বৌদ্ধিক ক্ষমতাৰ যিবিলাক এছ কাৰকে হওক বা জি কাৰকে হওক তাৰ কোনো ভিত্তি নাছিলে বা এছ কাৰক বা জি কাৰক এনেকুৱা কোনো বৌদ্ধিক ক্ষমতাই নাই বুলি তেওঁ কৈছিলে আৰু তেওঁ কৈছিলে যে সেই বৌদ্ধিক ক্ষমতাবোৰ কিছুমান সৰু সৰু গোটত ভাগ কৰিব পাৰে বুলি কৈছিলে আৰু সেই সৰু সৰু গোটবোৰ এটাৰ পৰা আনটো পৃথক বুলি কৈছিলে আৰু স্বতন্ত্ৰ বুলি কৈছিলে আমি যদি উদাহৰণস্বৰূপে চাওঁ এজন মানুহে চাইকেল চলাব পাৰে আৰু এটা বাইকো চলাব পাৰে তো সেই চাইকেল চলাব পৰা গুণটো বা বাইক চলাব পৰা গুণটোৰ মাজত সেই যিটো গুণ হয় আমি সেই দুইটাৰ মাজত মিল থাকিব পাৰে বা মিল বা সাদৃশ্য থাকিব পাৰে মানুহজনৰ তো সেইটোকে তেওঁ কৈছিলে আৰু সেই সৰু সৰু গোটবোৰক কি বুলি কৈছিলে তেওঁ পৃথক বুলি কৈছিলে এটাৰ পৰা আনটো আৰু স্বতন্ত্ৰ বুলি কৈছিলে সেইটো আপোনালোকে মনত ৰাখিব তো এই থাৰ্নষ্টনে আমাক 7টা প্ৰাথমিক মানসিক ক্ষমতাৰ কথা কৈছিলে প্ৰাইমেৰী মেণ্টেল এবিলিটিৰ কথা কৈছিলে বুদ্ধিৰ তো সেইকেইটা হৈছে আপোনালোকে যদি মনত ৰাখে এইটো এটা স্ক্ৰীনশ্বট মাৰি থ'ব সেইকেইটা হৈছে আমি যদি চাওঁ SPNVWMR তো এইকেইটা আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে তো তেওঁ কৈছে তেওঁ স্পেচিয়েল এবিলিটিৰ কথা কৈছিলে স্পেচিয়েল এবিলিটি মানে কি হয় আপোনাৰ যিটো স্থান সম্পৰ্কীয় আপোনাৰ যিটো ধাৰণা আপোনাৰ ধৰি লৈছোঁ আপুনি স্পেচখন চাই আপুনি তাৰ অনুমান কৰিব পৰা যিটো কেপাচিটি ধৰি লৈছোঁ উদাহৰণস্বৰূপে এবিলিটিটো
আপুনি ধৰি লৈছে এটা ৰুম আছে, ৰুমটোত আপুনি বস্তুখিনি কেনেকৈ সজাব, বা আপুনি ডাইনিং টেবুলখন ক'ত সজাব, কিতাপৰ টেবুলখন ক'ত সজাব, ক'ত কি থ'ব, ইয়াৰ যিটো ক্ষমতা, এইটো কৰিব পৰা যিটো ক্ষমতা, আমি সেইটোকে স্পেচিয়েল এবিলিটি বুলি কওঁ। আৰু এই স্পেচিয়েল এবিলিটি থকা মানুহবিলাক পিছলৈ আৰ্কিটেক্সাৰ হয় বা আৰ্কিটেক্ট হয়গৈ, তো এইটোকে আমি স্পেচিয়েল এবিলিটি কওঁ। নেক্সট হৈছে পাৰচেপচুৱেল এবিলিটি। এই পাৰচেপচুৱেল এবিলিটি, পাৰচেপচুৱেলটো আহিছে পাৰচেপশ্যনৰ পৰা, গম পাইছেনে? এইটো আমাৰ যিটো চেন্সৰ লগত ৰিলেটেড হয়, আমাৰ অনুভূতিখনৰ লগত ৰিলেটেড। আপুনি কিমান সহজে আপোনাৰ সেই চেন্সটোৱে আপোনাৰ যিটো মেছেজ বা ইনফৰমেশ্যন আমাক কিমান সহজে পঠাব পাৰে মগজুলৈ, সেই যিটো এবিলিটি পাৰচেপশ্যন, আমি যাক চেন্সৰ কথা কওঁ, অনুভূতি, সেইটো কম আমি পাৰচেপচুৱেল এবিলিটি। আৰু এটা হৈছে নিউমাৰিকেল এবিলিটি, সংখ্যাৰ যিটো ক্ষমতা, সেইটো আপোনালোকেতো জানিবই। তো নিউমাৰিকেল এবিলিটি আমাৰ সংখ্যা এটা চিনি পোৱাত আমাৰ যিটো এবিলিটি, বা সংখ্যাৰ দ্বাৰা আমি কিমানখিনি কাম কৰিব পাৰোঁ, তো নিউমাৰিকেল এবিলিটি সংখ্যাৰ লগত ৰিলেটেড। নেক্সট হৈছে ভাৰ্বেল এবিলিটি। ভাৰ্বেল এবিলিটি মানে হৈছে আপোনাৰ যিকোনো কথা কোৱা বা আপোনাৰ কিবা এটা কথা বুজি পোৱা, কম্প্ৰিহেনশ্যন অফ ৱৰ্ডছ বা লেংগুৱেজ, আপোনাৰ এই কিবা এটা কথা কোৱাৰ যিটো আপোনাৰ এবিলিটি বা সেই কথাটো বুজি পোৱাৰ এবিলিটি, যিটো আপুনি কম্প্ৰিহেণ্ড কৰিব পাৰে, ৱৰ্ডছবোৰ কম্প্ৰিহেণ্ড কৰিব পাৰে, বুজিব পাৰে, সেইটোক আমি কি বুলি কওঁ, ভাৰ্বেল এবিলিটি বুলি কওঁ। যিটো হৈছে ৱৰ্ড ফ্লুৱেঞ্চি। তো ৱৰ্ড ফ্লুৱেঞ্চি মানে হৈছে ইউজ অফ ৱৰ্ডছ, আপোনাৰ বিভিন্ন ধৰণৰ ৱৰ্ডবিলাক কেনেকৈ ইউজ কৰিব পাৰে, তাৰ যিটো এবিলিটি। আপোনাৰ উদাহৰণস্বৰূপে এজন কবিয়ে এটা কবিতা লিখোঁতে এটা শব্দৰ দ্বাৰা বিভিন্ন ধৰণৰ অৰ্থ বুজাব পাৰে, তো সেই গুণটোক আমি ৱৰ্ড ফ্লুৱেঞ্চি বুলি কওঁ। তেওঁ বিভিন্ন ধৰণৰ ৱৰ্ডেৰে আপোনাক এনেকৈ বুজাব যে আপোনাৰ যিটো ইনডাইৰেক্টকৈ আপোনাক বহুতো কথা এটা ৱৰ্ডে বুজাব পাৰে, তো সেইখিনি কৰিব পৰা যিটো ফ্লুৱেঞ্চি বা এবিলিটি, আমি তাক কি বুলি কওঁ, ৱৰ্ড ফ্লুৱেঞ্চি বুলি কওঁ। এইটো হৈছে মেমৰি, আপোনাক কোনো যিটো আমাৰ স্মৃতি শক্তি, মেমৰাইজ কৰাৰ যিটো এবিলিটি, সেইটোক আমি, বা শ্ৰৱণ শক্তি, সেইটোক আমি মেমৰি বুলি কওঁ। এটা হৈছে ৰিজনিং এবিলিটি, আমি ভাল বেয়া এইবিলাক যুক্তিযুক্ততা দেখুওৱা যিটো এবিলিটি, আপুনি কোনোবা এটা বস্তু ৰিজনি দিয়াৰ যিটো এবিলিটি, সেইটো হৈছে ৰিজনিং এবিলিটি। তো আপোনালোকে এইকেইটা মনত ৰাখিব পাৰে। তো এইটো দিছিলে আপোনাৰ থাৰ্মষ্টোনে দিছিলে 7 প্ৰাইমেৰী মেণ্টেল এবিলিটি দিছিলে। এইকেইটা আপোনালোকে SPNVWMR এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে, বা আপোনালোকে এটা স্ক্ৰীনশ্বট ৰাখি থ'ব। তো এই থাৰ্মষ্টোনে কি কৰিছিলে, এনেকুৱা সৰু সৰু কিছুমান কেটবোৰ ভাগত বা গোটত ভাগ কৰিছিলে, আৰু এইবোৰ সম্পূৰ্ণ পৃথক আৰু স্বতন্ত্ৰ বুলি কৈছিলে। তো নেক্সটটো হৈছে বহুৰাজক তত্ত্ব, মাল্টিপুল থিয়ৰী। এইটো দিছিলে, বা আমি ইয়াক অৰাজক বা এনাৰ্কিক থিয়ৰী বুলি কওঁ। এইটো দিছিলে থৰ্ণডাইকে দিছিলে। তো থৰ্ণডাইকৰ মতে বুদ্ধি হৈছে বহু সংখ্যক পৃথক পৃথক উপাদান বিশিষ্ট কাৰকৰ দ্বাৰা সংঘটিত। এইসমূহ একগোট হৈ এজন লোকৰ বৌদ্ধিক ক্ষমতা গঢ়ি তোলে। তো থৰ্ণডাইকে এইটোৱে কৈছিলে যে বুদ্ধি বহুত সংখ্যক পৃথক পৃথক উপাদান বিশিষ্ট কাৰকৰ দ্বাৰা গঠিত, আৰু সকলোবোৰ মিলি এজন লোকৰ যিটো বৌদ্ধিক ক্ষমতা সেইটো গঢ়ি তোলে বুলি কৈছিলে। এতিয়া আহিলে পদানুক্ৰম তত্ত্ব, হাইৰাৰ্কিক থিয়ৰী। এইটো দিছিলে আপোনাৰ ভাৰ্ননে দিছিলে। তো এওঁ কি কৰিছিলে, আগত আমি যিখিনি তত্ত্ব আলোচনা কৰি আহিলোঁ সেইখিনিৰ এটা চামাৰি দিছিলে, সেইখিনিৰ ওপৰতে ভিত্তি কৰি তেওঁ যিটো থিয়ৰী দিছিলে তাৰ ওপৰতে দিছিলে। তেওঁ কৈছিলে যে ব্যক্তিৰ জ্ঞান, অভিজ্ঞতা আৰু সামাজিক তথা সাংস্কৃতিক প্ৰভাৱৰ ফলস্বৰূপে এই জি কাৰকৰ পৰা ক্ৰমে এছ কাৰকসমূহ সৃষ্টি হৈ উঠিবলৈ ধৰে। তো তেওঁ কি কৰিছিলে, ব্যক্তিৰ যিখিনি জেনেৰেল এবিলিটি আছিলে সেই জেনেৰেল এবিলিটিখিনি ক'লে সৃষ্টি হ'বলৈ ধৰিছিলে এছ কাৰকলে, আৰু কিহৰ জৰিয়তে, কাৰ ফলত, জ্ঞান, মানুহৰ জ্ঞান, অভিজ্ঞতা আৰু সামাজিক তথা সাংস্কৃতিক প্ৰভাৱৰ ফলত সেইখিনি, এই যিখিনি জেনেৰেল এবিলিটি আছিলে সেইখিনি স্পেচিফিক এবিলিটিলৈ গঢ়ি উঠিবলৈ ধৰিছিলে। তো ভাৰ্ননে তেনেকেই কৰিছিলে। তো তেওঁ একদম জেনেৰেল এবিলিটিৰ পৰা স্পেচিফিক, মানে আপোনাৰ সহজৰ পৰা ক্ৰমান্বয়ে কিমান টানলৈ গৈছে, মানে একদম চিম্পুল টু কমপ্লেক্স। সেইটোৱে আমি পদানুক্ৰম তত্ত্ব বুলি যে কৈছোঁ, হাইৰাৰ্কিক বুলি কৈছোঁ, সেইকাৰণে তেওঁ কৈছিলে যে জি কাৰকৰ পৰা ক্ৰমান্বয়ে এছ কাৰকলৈ সৃষ্টি হৈ উঠিবলৈ ধৰে বৌদ্ধিক বিকাশবোৰ, কাৰ জৰিয়তে, কাৰ ফলত, জ্ঞান, অভিজ্ঞতা, সামাজিক তথা সাংস্কৃতিক প্ৰভাৱৰ ফলত। তো এই বুদ্ধিৰ পৰা আহিব লগা আমি দুটামান কুৱেশ্যন লৈ লৈছোঁ। শিশুৰ শিক্ষণ ক্ষমতা, যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা নিৰ্ভৰশীল হয় আগ্ৰহৰ ওপৰত, শিক্ষণৰ ওপৰত, প্ৰত্যাভিজ্ঞাৰ ওপৰত, বুদ্ধিৰ ওপৰত। এইটো হৈছে বুদ্ধিৰ ওপৰত। ইয়াত আপোনালোকে এটা মন কৰিব, এই কুৱেশ্যনটোত এটা মন কৰিছেনে, ইয়াত আছে এটা ক্ষমতা। আমি পঢ়ি আহিছিলোঁ যে বুদ্ধি কি হয়, এটা জন্মগতভাৱে লাভ কৰা এটা স্বাভাৱিক ক্ষমতা। তো এই পেডাগজিৰ কুৱেশ্যনখন কি হয়, কিছুমান কি ৱৰ্ড থাকে,
যেনেকৈ ইয়াৰ যিটো কিৱৰ্ড হৈছে এইটো ক্ষমতা তো ক্ষমতাটো আমি কাৰ লগত ৰিলেটেড কৰোঁ বুদ্ধিৰ লগত ৰিলেটেড কৰোঁ তো আপোনালোকে এই আগ্ৰহৰ ওপৰত বা শিক্ষণৰ ওপৰত এইকেইটা নোহোৱা যেন লগা নাই এইকেইটা হোৱা যেন লগা নাই কিন্তু ইয়াত এটা শব্দ পুৰা প্ৰেছাৰ দিছে সেইটো হৈছে ক্ষমতা গম পাইছেনে তো এই পেডাগজিৰ এই কুৱেশ্যনবোৰৰ কিছুমান কিৱৰ্ড থাকে আপোনালোকে যদি সেইটো ধৰিব পাৰে তো এইখিনি কুৱেশ্যন কৰাত বহুত সহজ হ'ব নেক্সট হৈছে বুদ্ধিৰ অৰাজক বা বহুকাৰক তত্ত্বৰ আৱিষ্কাৰক আছিল সেইটো আমি সকলোৱে জানো থৰ্নডাইক মই এটা ইয়াৰ যিখিনি পাঁচটা তত্ত্ব আমি পঢ়িলোঁ সেই পাঁচটা তত্ত্বৰ কোনে কোনে দিছিলে সেইটো আপোনালোকে মনত ৰাখি থ'ব মই তাৰে এটা জাষ্ট এটা মডেল কুৱেশ্যন হিচাপে আপোনালোকক দেখাই দিছোঁ তো নেক্সটটো হৈছে ভালকৈ বিচাৰ কৰা ভালকৈ যুক্তি দৰ্শোৱা আৰু ভালকৈ হৃদয়ংগম কৰা ক্ষমতা বুদ্ধিৰ সন্দৰ্ভত এই মতামত আগবঢ়াইছিল কোনে বিনে আৰু চাইমন মই আপোনালোকক এটা কথা ক'বলৈ পাহৰি আহিলোঁ প্ৰথমতে তো বুদ্ধিৰ ওপৰত প্ৰথম অভিক্ষাটো চলাইছিল বিনে আৰু চাইমনে চলাইছিলে তো ইহঁতে কৈছিলে যে এওঁলোকে কৈছিলে ভালকৈ বিচাৰ কৰা ভালকৈ যুক্তি দৰ্শোৱা আৰু ভালকৈ হৃদয়ংগম কৰা ক্ষমতা তাকে বুদ্ধি বুলি কৈছিলে এইটো কৈছিলে বিনে আৰু চাইমনে তো নেক্সট কুৱেশ্যনটো হৈছে বিনে চাইমনৰ সহযোগত প্ৰথম বুদ্ধিৰ অভিক্ষা প্ৰকাশ কৰা হৈছিল 1905 চনত এটা আপোনালোকে মনত ৰাখিব বিনে আৰু চাইমনৰ যিটো বুদ্ধিৰ অভিক্ষা আছিলে মই এইটো আলোচনা কৰিবলৈ পাহৰি গ'লোঁ তো আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন আহে মই পাইছোঁ আগত আপোনালোকে এইটো চাই ল'ব নেক্সট হৈছে বিনেৰ বুদ্ধি পৰীক্ষাৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছিল এইটো হৈছিলে 1908 চনত আৰু বিনে চাইমনৰ বুদ্ধিৰ পৰীক্ষা জনা যায় এই বিনে আৰু চাইমনৰ যিটো বুদ্ধি পৰীক্ষা আছিলে সেইটো আন এটা নামে জনা যায় সেইটো হৈছে বিনে চাইমন কাঠি তো প্ৰথমতে যিটো বুদ্ধি পৰীক্ষা বা অভিক্ষা আছিলে এইটো আইকিউ টেষ্ট আহি গ'ল আইকিউ টেষ্টৰ আগতে বিনে আৰু চাইমনে বুদ্ধিৰ যিটো পৰীক্ষা অভিক্ষা সেইখিনি আৱিষ্কাৰ কৰিছিলে তো আইকিউটো তাৰ পিছতে আহিছিলে বিনে চাইমনে বুদ্ধিৰ অভিক্ষাবিলাক প্ৰকাশ কৰাৰ পাছত আইকিউখিনি আহিছিলে তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে সামৰিছোঁ তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব আৰু নেক্সট টপিকত যিখিনি আছে মই সেইখিনি আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ যত্ন কৰিম আৰু লগতে তাৰ লগত ৰিলেটেড কুৱেশ্যনসমূহ এনেকৈ আমি আলোচনা কৰিম বা আগৰ এক্সামত অহা কুৱেশ্যনখিনি আপোনালোকৰ লগত আলোচনা কৰিম ঠিক আছে ধন্যবাদ